Hi Khushbu. Hello. Say something. So happy to meet you again. See you again after so long. कितना years? After 5? जी हम लोग बीच में मिले थे. मैं short time के लिए ना. हाँ short time के लिए. बहुत short time था. हाँ डोसा खिला. डोसा ठूस के चला गया. तो आज हम लोग आए हैं कहाँ? कलाक्षेत्र. The weather is our favorite. নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ মোৰ অসমীয়া ইউটিউব চেনেল এস্থেটিক অসমীয়ালৈ. আজি মই কলাক্ষেত্ৰ আহিছোঁ মোৰ বান্ধৱীজনীৰ লগত. বহুত দিনৰ পাছত আহিছোঁ. চাওঁচোন বলক কি দেখোঁনো আজি. আৰু যিহেতু আমি এইফালে গৈ আছোঁ, উঠি পেলাই দেখিলোঁ যে আজি কণমানিহঁতৰ চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে. আমি আগতে বহুতে আহিছোঁ যেতিয়া সৰু আছিলোঁ, কিন্তু যেতিয়াবা ডাঙৰ হ'লোঁ প্ৰায়ে অহা নহয়. কিন্তু আজি আমি যেতিয়া চাই আছিলোঁ বেলেগ বেলেগ আগৰ বস্তুবোৰ, তেতিয়া আমাৰ সৰুকালৰ কথা মনত পৰিছিল. এতিয়া আমি গৈ আছোঁ বেলেগ এটা ঠাইলৈ, আৰ্ট গেলেৰী এটালৈ. কিন্তু তাৰ আগতে মই এটা বস্তু দেখাওঁ আপোনালোকক, যোনটো মোক বহুতে ভাল লাগিলে. এখন পেৰা বুলি কয়, আগৰ দিনৰ বিচনা. এতিয়া আমি আহি গৈছোঁ আৰ্ট গেলেৰীটোলৈ, য'ত গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা গোটেই কণমানিহঁতৰ নিজে হাতেৰে অঁকা চিত্ৰবোৰ সংৰক্ষণ কৰি তুলিছে কলাক্ষেত্ৰই. আৰু আপুনি ইমান যে ধুনীয়া লাগিছে নহয়, ৰঙে চাবনে, ধাৰণাই চাবনে, নে কলাই চাবনে, কি যে ধুনীয়া আঁকিছে. মই যেতিয়া সৰু আছিলোঁ তেতিয়া ইমান যে ধুনীয়া কেতিয়াও আঁকিব নোৱাৰিছিলোঁ. মোৰ এটা এটা চিত্ৰ ইমানেই ভাল লাগিছে নহয়, মানে কৈছোঁ. তাৰ বাহিৰতো এই কৰিডৰটোতো মানে আপোনাৰ চিত্ৰ, কলাক্ষেত্ৰ মানে কলা আৰু. কিন্তু আমি এতিয়া গৈ আছোঁ বেলেগ এটা বিল্ডিঙলৈ. কিন্তু প্ৰথমতে দেখাওঁ আপোনাক এইখন আগৰ প্ৰিণ্টিং মেচিন এটা. আৰু এতিয়া এইটো আমি নতুন মিউজিয়ামলৈ আহি গৈছোঁ. এই মিউজিয়ামটো আমাৰ শংকৰদেৱৰ মিউজিয়াম হয়, আৰু ইয়াতে বিভিন্ন ধৰণৰ চিত্ৰ সংৰক্ষণ কৰিছে. ধুনীয়া ধুনীয়া কথা ইয়াতে সংৰক্ষণ কৰি তুলিছে চিত্ৰ হেৰিয়াত. আৰু আমি দেখিছোঁ যে ছাইডত আপোনাৰ শৰাই আৰু ঢেৰ বস্তু সংৰক্ষণ কৰিছে. ব'লক চাওঁচোন কি কি ইয়াতে আপুনি দেখিব. আমাৰ নামঘৰৰ প্ৰতিছবি এটা, আৰু এইফালে আছে আপোনাৰ ভাওনাৰ পোচাক. আৰু আমি যিহেতু যেনেকৈ আগবাঢ়ি আমি দেখিম যে নামঘৰৰ আসনখনো ইয়াতে থৈছে, বৰা ভগৱান আৰু গৰুড়পক্ষী. আৰু এইফালে আগৰ দিনৰ অসমীয়া গহনাও সংৰক্ষণ কৰিছে. খুবেই ভাল লাগিছে মোৰ. এতিয়া ব'লকচোন আমি ওপৰলৈ যাওঁ. ওপৰ ফ্ল'ৰটোত আৰু এটা গেলেৰী আছে, য'ত অসমীয়া সাহিত্য জগতক অৱদান দিয়া কিছু মহান ব্যক্তি ইয়াতে মহান ব্যক্তিৰ ফটো সংৰক্ষণ কৰিছে. আৰু আমি এতিয়া বাহিৰলৈ গ'লে এতিয়া অকণমান ফান টাইম. আমি এতিয়া পাৰ্কখনলৈ যাওঁ. পাৰ্কখন সৰুতে আহিছিলোঁ আৰু আমি বহুতে খেলিছিলোঁ ইয়াতে. আগতে এখন মাছৰ ৰোলাৰ কোষ্টাৰো আছিলে, য'ত আমি খুবেই উঠিছিলোঁ. এতিয়াও উঠিম বুলি মই কৈছিলোঁ, কিন্তু মোৰ বান্ধৱীজনীয়ে বহুতেই ভয় খালে. আৰু সেইকাৰণে ভাবিলোঁ আমি দল মিউজিয়ামলৈকে যাওঁ. কিন্তু দল মিউজিয়ামলৈ যোৱাৰ আগতে এটা কথা কওঁ, আজি কিন্তু ৰ'দ দিনত দেই, ইমান বৰষুণ দিয়াৰ পাছত ৰ'দ কিন্তু কাঢ়া দিছে. দল মিউজিয়ামৰ ভিতৰত সোমাই দেখিলে বহুত আন্ধাৰ, কিন্তু মোৰ চবতছে ভাল লাগিলে এই একদম ফাৰ্ষ্টতে অহা এই জাপানীজ দলটো. বহুতেই মৰম লগা, মোৰ বহুতেই ভাল লাগিলে. আৰু এতিয়া ব'লকচোন অকণমান পাৰ্কত অকণমান ফুৰোঁ আৰু এনজয় কৰোঁ. দেন ভূপেন ছাৰৰ আমাৰ গান চলি আছে বেকগ্ৰাউণ্ডত. লেটছ এনজয়. Oh yeah. Me. हाँ बहुत
माय गॉड वीडियो है लेकिन वो स्क्रीनशॉट कर सकते हैं ये ओह वाह अच्छा लग रहा है ऊपर रखे ना इधर कर सकते हैं मजा आ रहा है फिर भरोसा नहीं है लेके भाग गया तो हो गया अच्छा लग रहा है ना अच्छा मुझे अभी पता है ये सब गाना सुनना अच्छा लगता है लाइव रिकॉर्ड है ये कैसे हुआ मैं शेक करके खड़ा हो गया मुझे पता नहीं था हाँ मेरा ऐसे आ गया हाँ मैं ऐसे खोलती हूँ कोई बात नहीं सूख जाएगा धूप है चीटी आएगा वेस्ट हो गया नहीं मैं सोचा धूप में रखा इसलिए हुआ क्या पानी है पानी से धो हो गया थोड़ा या फिर ज़्यादा खराब हो जाएगा अभी नहीं होगा साफ होता ना मैं कुछ ज़्यादा मुझे ना ऐसा वो क्या ब्लू कलर का पॉड इतना वो बोला कि बना जीव का कैसे अच्छा लगता है पता है मेरे को जीव कि बहुत पॉन्ड्स है ना ऐसे पॉन्ड नहीं है और लेकिन मतलब लेक टाइप और हम लोग उधर ही एक लेक है हाँ हम लोग उधर 2 लेक है अभी तो ठीक हो गया स्टिकी रहेगा पैर में गया डिजाइन जाते जाते सूर्य देखा करेंगे अभी सोचना है इधर गिर गया तो ये भी तेरा भी चलना है तू कहाँ कितने तेरे भाई को बोलना अरे आज मेरे फ्रेंड के साथ हो गया परफेक्ट वेदर